মই প্ৰেমত না পৰা মানে মই এটা চকু দুৰ্বল কাটিকে মই না পৰা, কিন্তু কেতিয়াবা মনত পৰে প্ৰেমত পৰিবলৈ মোৰ। কেলে পৰে মই এইটো কাৰণে নাপাওঁ, কিজানি প্ৰেম দে যায়, এটা চকু নেদেখিম। মাইকীটো আনিবলৈ খুব মন যায়, ইচ্ছা যায়। আজি সুস্মিতাক নমস্কাৰ, আপোনালোকক খুব ভাল লাগে। আৰু সমাজ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰি, সমাজ লৈ খুব ভাল পাওঁ। কৌতুক কওঁ, কৌতুকৰ মাজতেও কেতিয়াবা দুখ লাগে। ছাবস্ক্ৰাইব কৰিবচোন চেনেলটো, লাইক কৰিব আৰু পাহৰি নাথাকিব। মই বৰ দুখৰে কৈছোঁ কথাষাৰ। মোৰ কিছুমান কোৱালিটি হ'ল, তোমালোকে চাইছা নাই জানো, ডেকা ল'ৰাবিলাকক কৈছোঁ। ছোৱালীবিলাকে মিনিটত লোৱা সলাইছে, তোমালোকে অকণমান ধৈৰ্য ধৰি প্ৰেমত পৰিবা। চাবা টেঙা চেপিলে বহুত ৰস ওলায়, আৰু প্ৰেমৰ পাছতহে ৰস ওলায়। প্ৰথমতে ঢেৰ টকা খৰচ কৰি মণি বেগ উদং কৰি দিব, চাবা দেই এই কথাটো। কালি দূৰত পৰি যদি লাপু কৰি দিবলগীয়া হয়, প্ৰেমৰ ভাষাটো যদি গাব চালে বুজি নাপায়, তেতিয়াহ'লে প্ৰেমত নপৰাই ভাল নেকি? মই কৈছোঁ ডাইৰেক্ট বাপেক মাকক সোধাই ভাল ছোৱালীৰ লগত কথা পতাতকৈ। আৰু নাম্বাৰটো পালেই যে বগা চাল চটা দেখিলেই প্ৰেমত পৰিব নালাগে, এইটো যুক্তিত নপৰে। তাৰমানে মোৰ মতে এইটোৱে কৈছোঁ, ছেকেণ্ড হেণ্ড গাড়ী কেতিয়াও নিকিনিবা, আৰু কেতিয়াও মাইকীক সঁচা কথা নক'বা। আই লাভ ইউ শব্দটো ক'লে বুলিয়ে যে তাইক গোটেই মৰমৰ কথাখিনি কৈ দিব লাগিব, এইটো ৰুলত পৰিলে নি? নপৰে হয়। গাড়ী ভৰাই, তেল ভৰাই, এখন ডিলাৰৰ পৰা গাড়ী কিনি 1 লাখ টকা ইনষ্টলমেণ্টত গাড়ী কিনি মাইকীজনী ঘৰলৈ গৈ থাকিবলৈ কি অৰ্থ আছে? কি নাহিলে নাহিব, এনেকুৱা ধৰণৰ কথা। এটা গৰুজনী যদি ঘাঁহ খুৱাই চাপৰ খুৱাই যদি গাখীৰ নিদিয়ে, সেই গৰুজনী পুহি লাভ নাই। যদি প্ৰেমত পৰি ছোৱালীজনীয়ে লাত মাৰে, তেতিয়াহ'লে সেই ল'ৰাটোৰ ব্ৰেইনটো বেয়া হ'বই লাগিব। তাই একো জীৱনত লাইফত সি একো অকণ সেই কথাটোৱে তাক কলিজা খাই পেলাব। সেই কথাটো মই কৈছোঁ। মই প্ৰেমত না পৰা মানে মই এটা চকু দুৰ্বল কাটিকে মই না পৰা, কিন্তু কেতিয়াবা মনত পৰে প্ৰেমত পৰিবলৈ মোৰ। কেলে পৰে মই এইটো কাৰণে নাপাওঁ, কিজানি প্ৰেম দে যায়, এটা চকু নেদেখিম। মাইকীটো আনিবলৈ খুব মন যায়, ইচ্ছা যায়। আজি সুস্মিতাক ভাল পালোঁ, সুস্মিতাক ভাল পোৱা বহুত 18 দিন ভাল পালোঁ। তাই এজনী জ্ঞানী ছোৱালী, তাই বুজি পায় যে তামুল্লা আপুনি মোৰ চাদৰখনকে পিন্ধিব, লুঙি নহ'লে। তাই মোক ইমানেই কৈ দিলে, মোৰ লুঙি মোৰ চাদৰখনকে আপুনি পিন্ধিব। তেতিয়াহ'লে তাই মোৰ প্ৰতি কিমান মৰম। আৰু এদিন দুপৰীয়া গৈছিলোঁ সুস্মিতাহঁতৰ ঘৰলৈ, তাই প্ৰথমেই মোক এগিলাচ ঠাণ্ডা পানী দিছে। তাৰ বোলে সুস্মিতা ঠাণ্ডা পানী দিলা যে, নহয় বোলে অন্তৰ আপুনি মোৰ নিজৰ অন্তৰ বুলি ক'লে। তাৰপিছত মোক এগিলাচ চৰবত দিলে, বাৰীত পৰা নেমু আনি চৰবত গিলাচ খালোঁ। তাৰপৰা তাই মানে মোৰ অন্তকণ্ঠ কথাখিনি বুজি পালে। তাৰ বোলে তামুল্লা আপোনাক মই নিজৰ বুলি ল'লোঁ, আজিৰ পৰা আপুনি ইমান কষ্ট কৰি আহিব নালাগে, আপুনি এটা কাম কৰিব, আই লাভ ইউ শব্দটো মেছেজ দিব পাৰে। বোলো সুস্মিতা মোৰ পঢ়া শুনাৰ কোৱালিফিকেশ্যন নাই, মই মেছেজ দিব নাজানো। তাৰপৰা তাই নিজেই মোক এতিয়া মেছেজো শিকাই দিলে, আৰু প্ৰেমৰ কিছুমান বিভাগো তাই শিকাই দিলে। কিন্তু বাপেকটোৱে বেছি কথা কৈ আছে মোক। বাপেকটোৱে কৈছে যে ভাল ল'ৰাটো তই পতালি, কিন্তু মই ভাল কচুৱে আছিলোঁ, কিন্তু মোক মানে পুতিব নাজানিলে, নুপুতিলে, সেইকাৰণে মই বাঢ়িব নোৱাৰিলোঁ। আৰু মই ভাল মই ভাল আমৰ পুলি আছিলোঁ, কিন্তু মই মানে সৰ্বনাশত পৰিলোঁ। মই মানে দৰিদ্ৰসীমা মানুহৰ ঘৰত জন্ম হ'লোঁ, BPL কাৰ্ডৰ চাউলৰ খোৱালত, কিন্তু মই ভাল আমৰ পুলিয়ে বকৱানীত গুজিলোঁ। এই কথাটো সুস্মিতাই বুজি পালক। তেতিয়া সুস্মিতাই মোক এগিলাচ গাখীৰ দিছিলে, যে সুস্মিতা নেখাওঁ গাখীৰ, নাহোঁ মই, তোমালোকৰ দেউতাৰ কথা নেমানো মই। সেই গাখীৰ গিলাচৰ কথাটোৱে কাহিনী হৈ গ'ল। তাৰপিছত সুস্মিতাই মোক ক'লে ভাত এঘৰা খাই যাব নেকি? তাৰপৰা বোলো সুস্মিতা তুমি মোৰ কষ্ট বুজিব নালাগে, তোমালোকৰ দেউতাই বহুত ডাঙৰ কথা ক'লে। তোমালোকৰ দেউতাই ধনী দুখীয়া কথাটো কেলে ক'লে? মই তোমালোকৰ ঘৰত চাহ খাবলৈ যোৱা নাছিলোঁ সুস্মিতা, ঠাণ্ডা পানীগিলাচ দিছিলা, তাৰপৰা তুমি গাখীৰ দিলা, চৰবত দিলা, মোৰ মনটো ভাল লাগিলে। তেতিয়া মই তোমাক আই লাভ ইউ শব্দটো মই তেতিয়া মোৰ ফালৰ পৰা কৈছিলোঁ, হয় মই ভুল সেইখিনিতে। কিন্তু সুস্মিতা বেয়া নাপাবা, তোমাক মই স্কাৰ্ফ দুখন মই আনি দিম, নতুন স্কাৰ্ফ তুমি ঠাণ্ডাত ল'বা। আৰু তোমালোকৰ মা মই 2খন ব্লেংকেট দিম, কভাৰ লগা, মাক ক'বা মই 2খন ব্লেংকেট দিম, মই তোমাক আনিলেও আনিম, নানিলে নহয়। কিন্তু দেউতাক এটা কথা কৈ দিবা যে প্ৰবীণ তামুলীক ঠাট্টা আৰু উফলিঙা সুৰে কথা ক'বলৈ মানে মোৰ এজন যুৱকেই হয়, কিন্তু মই চাকৰি নাপাব পাৰোঁ, মোৰ কোৱালিফিকেশ্যন নাই, গতিকে মই চাকৰি নাপালোঁ। মই যদি অকস্মাত বাই চান্স যদি মই মেট্ৰিক পাছ কৰিলোঁহেঁতেন, মইতো চাকৰি পালোঁ। কিন্তু সুস্মিতাক মই কেতিয়াও বেয়া নাপাওঁ। আৰু সুস্মিতা মাকক কিন্তু দেউতাকে কথাখিনি বুজি পোৱা নাই। দেউতাকে এনেকুৱা কথা ক'লে নিমখ চোকা নিচিনা কথাবোৰ কৈ থাকে, যেনেকৈ ঢেৰুৱা ঠাই সিজাল নিসিজায়। সুস্মিতা বাপেকে তেনেকৈ কথাবোৰ নুবুজে। এই কথাটো অকণমান দুখ লাগে। সেইকাৰণে পতানবিলাক কোলাৰ আগত যায়। আৰু সুস্মিতা
বাপেক সদায় বলেওত যায়, কিন্তু বলেও ল'লে তামুলিও ল'ব পাৰে, কিন্তু তামুলি ঘৰখন ভগা কাটিকে বলেও নলয়। গাড়ী মোৰ ডিলাৰত আছে, মই আজি কিনিব পাৰোঁ, ইনষ্টলমেণ্ট মই কিনিব পাৰোঁ। সেইকাৰণে কৈছোঁ এই ভিডিঅ'টো ইমানতে থওক, এই দুখৰ কাহিনী। আৰু সকলো ৰাইজে সুখে বাস কৰক আৰু সকলোৱে কওক। এতিয়া নতুন বছৰ আহি আছে, আপোনালোকে জানে জানুৱাৰী সোমাও অৱস্থা। আপোনালোকে জানুৱাৰী সকলোকে ইংলিছ শব্দটোৱে আগত হেপী নিউ বুলি কয়, আজিকালি বেলেগ গ্ৰিটিংছ কাৰ্ডবিলাক গুচি গ'ল, আজিকালি মেছেজ পেক হ'ল, ভাল লাগে। ছোৱালীবিলাকলৈ ল'ৰাবিলাকলৈ সতৰ্ক দিছোঁ, যাতে প্ৰেমত পৰোঁতে চাই চিতি পৰিবা আৰু মাছ খাওঁতে চাই চিতি খাবা, ডিঙিত কাৰেণ্ট লাগিব পাৰে, ছোৱালী প্ৰেমত পৰিলে ফচিব পাৰে। আৰু ছেকেণ্ড হেণ্ড গাড়ী নিকিনিবা, কেতিয়াবা গাড়ী বেয়াও হ'ব পাৰে, ইঞ্জিন ফচি থাকিলে তুলিব নোৱাৰিবা, এনেকুৱা বেয়া জেগাত ফচি যাব, তুমি তাত জেক দিও তুলিব নোৱাৰিবা। সেইকাৰণে কৈছে যে অসমত কেতিয়াও ৰাজনীতি আৰু প্ৰেমত কূটনীতি এইবোৰ খেলিব নালাগে। প্ৰেম কেতিয়াও জনমে জনমে হয়, জনমে জনমে, কিন্তু প্ৰেম কেতিয়াও বজাৰত কিনিব নাপায়, প্ৰেম কেতিয়াও হৃদয়ৰ পৰা নাপায়। হৃদয়ত মৰম থেনে থাকিলেহে প্ৰেমৰ কথাখিনি হয়। কমলা টেঙা এফুট খালেই খাব পাৰি, ছোৱালী মৰম পালেই দিব পাৰি, সেই কথাটোত হয়, কিন্তু তামুলীয়ে আই লাভ ইউ শব্দটো কাৰোপৰাও খুজি নোৱাৰি। ধন্যবাদ।